নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আসাম ডিজিটেল HD চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। অতি সুখবৰ যিসকল কেণ্ডিডেটে ইণ্ডিয়ান আৰ্মিত চাকৰি কৰা বুলি ভাবি আছে বা ইণ্ডিয়া আৰ্মিৰ কাৰণে ৰানিং কৰি আছে সেইসকল কেণ্ডিডেটৰ বাবে ভাল খবৰ। 2020-21 বাবে ইণ্ডিয়ান আৰ্মিৰ অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যন দিয়া হৈছে। অতি সোনকালে অনলাইন আৰম্ভ হ'ব। অফিচিয়েল ৱেবছাইটত ৰেলী ডেট দিয়া হৈছে 2020-21 কাৰণে 4 ডিচেম্বৰৰ 4 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত ৰেলী দিয়া হৈছে। এতিয়ালৈকে অনলাইনৰ কিমান তাৰিখে দিব সেইটো দেখুওৱা হোৱা নাই, এভেইলেবল চোন দেখুৱাই আছে। আপোনালোকে ৰানিং কৰি থাকক। যিসকল কেণ্ডিডেটসকলে যি আসাম পুলিচৰ ৰানিং কৰাৰ পিছত আপোনালোকে ৰানিং নেৰিব। ইণ্ডিয়ান আৰ্মিৰ ডিচেম্বৰৰ 4 তাৰিখৰ পৰা 16 তাৰিখৰ ৰানিং হ'ব। অতি সোনকালে ইয়াৰ অনলাইন আৰম্ভ হ'ব। ইণ্ডিয়ান আৰ্মিৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, বয়স কিমান লাগিব, ভিডিঅ'টো শেষলৈ চাওক। ইণ্ডিয়ান আৰ্মি ৰিক্ৰুটমেণ্ট, soldier, technician, tradesman, crack and other posts. Summary details of Indian Army recruitment: soldier, technician, tradesman, crack and other posts. Organization name Indian Army. ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 8 পাছ, 10 পাছ, 12 পাছ। ইণ্ডিয়ান আৰ্মিৰ কাৰণে এজ লিমিট হ'ল 17 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব। পোষ্ট নেম হ'ল ইণ্ডিয়ান আৰ্মি পোষ্ট নেম হ'ল soldier technician, Indian গ্ৰকাছ, soldier crack, soldier general duty, soldier nursing assistant, soldier storekeeper, soldier tradesman and also other post advertised notice wise. Overall vacancy various. চেলাৰীটো অফিচিয়েল নটিফিকেশ্যনৰ মতে দিয়া হ'ব। এপ্লিকেশ্যন ডেট বৰ্তমান অহা নাই, এভেইলেবল চোন দেখুৱাই আছে। soldier technician, tradesman, crack and other পোষ্টৰ বাবে এলিজিবল ক্ৰাইটেৰিয়া লাগিব। ইয়াৰ বাবে এডুকেশ্যন লাগিব। কেণ্ডিডেট শুড হেভ পাছড 8 পাছ, 10 পাছ আৰু 12 পাছ লাগিব। এনি আদাৰ ৰিলিভেণ্ট ডিগ্ৰী পাছ কৰিলে হ'ব। To know more about education qualification details, follow the notification. এই নটিফিকেশ্যন অহাৰ পিছত আপোনালোকে নটিফিকেশ্যন মতে ডকুমেণ্টছসমূহ দিব। ইয়াৰ বাবে এজ লিমিট লাগিব 17 বছৰৰ পৰা 30 বছৰত হ'ব। এইকেইটা পোষ্টৰ কাৰণে soldier, technician আৰু tradesman, crack আৰু আদাৰ পোষ্টৰ কাৰণে। আৰু যোনটো জেনেৰেল ডিউটি আমি GD বুলি কওঁ সেইটো 17 বছৰৰ পৰা 25 বছৰৰ হ'লে হ'ব। আৰু এইটো 17 বছৰৰ পৰা এজ লিমিট 30 বছৰ ধৰি দিয়া হৈছে। আৰু ইয়াত অফিচিয়েল ৱেবছাইটত দেখাই আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন এভেইলেবল চোন দেখাইছে, লাষ্ট ডেটো এভেইলেবল চোন দেখাইছে। আৰু ৰিক্ৰুটমেণ্ট ৰেলী ডেট যি অসমৰ আমাৰ নামনি অসমৰ বঙাইগাঁৱত হয়, এই ৰেলীটো 4 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰৰ ভিতৰত হ'ব। এডমিট কাৰ্ড দেখুৱাই আছে এভেইলেবল চোন বুলি। অতি সোনকালে ইয়াৰে অনলাইন আৰম্ভ হ'ব। আপোনালোকে আসাম পুলিচৰ ৰানিঙৰ পিছতে আপোনালোকে ৰানিং নেৰিব, ডাইৰেক্ট ৰানিং কৰিয়ে থাকক। আপোনালোকৰ অতি সোনকালে অনলাইন আৰম্ভ হ'ব। এনেধৰণৰ নতুন নতুন চাকৰি, ইণ্ডিয়ান আৰ্মি ৰিলেটেড, ডিফেন্স ৰিলেটেড নতুন লেটেষ্ট নিউজ জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিব। তাৰ ওপৰত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।